সেয়ে এই ফাগুৎসৱত ঘুনুচা যাত্ৰা বুলি কয়। লক্ষীক মন্দিৰতে এৰি তেওঁ মনে মনে গৈ ৰজা আলয় পালেগৈ। তাৰপৰা ঘুনুচাক লৈ পুনৰ মন্দিৰত প্ৰৱেশ কৰিব। এই প্ৰৱেশ কৰা সময়ত আমাৰ লক্ষী তেওঁক সোমাবলৈ নিদিয়ে, নানা ধৰণৰ প্ৰশ্ন কৰিছে। বৃহৎ ধন ৰত্ন যিমান আনিছিলে ৰজাৰ পৰা সকলো অৰ্পণ কৰাৰ পিছতে তেওঁ অনুমতি দিছে, তুমি এতিয়া আহিব পাৰা, কিন্তু পূব দুৱাৰে নহয়, পশ্চিম দুৱাৰে পাৰিবা। এইবুলি কৈছে। পশ্চিম দুৱাৰলৈ গ'ল। পশ্চিম দুৱাৰটো দুৱাৰীয়াকৈ আমাৰ লক্ষীৰ হুকুম হোৱা নাই বুলি আমি দিব নোৱাৰোঁ। তাৰপিছত পুনৰ আহি তেওঁ পূব দুৱাৰ তাত পালেহি। পূব দুৱাৰটো তেওঁ নিদিলে। শেষত তেওঁ উত্তৰ দৰ্জাই দি ভগৱন্তক পৰামৰ্শন কৰি তেওঁ সোমাবলৈ অনুমতি দিলে। আৰু আজি সেই অনুষ্ঠানৰ সংগতি ৰাখি আমি আজি এই মহা ফাগুৎসৱৰ 3দিনীয়া কাৰ্যসূচী সামৰণি মাৰি আজি ঘুনুচা যাত্ৰাৰ কাৰণে ঘুনুচাক আনিবৰ কাৰণে তেওঁ যাত্ৰা কৰিছে। যাত্ৰা কৰি ঘুনুচাক লৈ পুনৰ মন্দিৰত প্ৰৱেশ কৰিছে।